সকলোকে পুনৰবাৰ মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি মধুৰে মই গৈ আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। গতিকে এতিয়া সময় নষ্ট নকৰি ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া অসমত ডাবুল হেলমেট এতিয়া চব পুৰা ডাবুল হেলমেট লগাই আহিছোঁ। গতিকে ডাবুল হেলমেট পিন্ধিব ক'ৰবাত ওলাই যাওঁতে আৰু ভিডিঅ'টো শেষলৈকে চাই। আমি লাহে লাহে আহি পাইছোঁহি লেটেকু পুখুৰী আৰু এই গেটখন পাৰ হৈ বাওঁফালে ঘূৰি দিলেই আমি মাধৱদেৱৰ জন্মস্থান ভাগ পাম। এইখন চাইনবোৰ্ড দেখিছেই, এইফালে বাওঁফালে ঘূৰি দিলে আমি মাধৱদেৱৰ জন্মস্থান পাই যাম। এয়া ফাইনেলি আহি পাই গ'লোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখুৱাওঁ, লগতে ময়ো দৰ্শন কৰোঁ। চাওকচোন কি এক সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল সেউজীয়া, মাথো সেউজীয়া।
আৰু এইভাগেই হৈছে গুৰুগৃহ। ইয়াতে ইয়াৰ চাইনবোৰ্ড লগাই থৈছে গুৰুগৃহ বিভাগ। এয়া হৈছে পাটনাথ। এই কুঁৱাটোৰ পৰাই গুৰুজনাই পানী খাইছিল বুলি কোৱা হয়। এই ভাগ হৈছে পাটনাথ। আৰু কাষতে এয়া উজিৰৰ গৃহ। উজিৰৰ গৃহ মানে কি মই বিশেষ নাজানো, গতিকে কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। আৰু এইভাগ হৈছে নতুনকৈ নিৰ্মাণ কৰি থকা নামঘৰ। নিৰ্মাণ কৰি থকা হৈছে। আৰু এইফালে আছে আপোনাৰ নৱনিৰ্মিত অতিথিশালা, য'ত নেকি আঁতৰৰ পৰা অহা ভক্তসকলে ইয়াতে থকাৰ ব্যৱস্থা আছে। এইভাগেই হৈছে থানৰ মূল নামঘৰ। ইয়াতেই নাম প্ৰসংগ কৰা হয়। এইটোৱে হৈছে ঐতিহাসিক লেটেকু পুখুৰী, যি পুখুৰীটোৰ নামৰ দ্বাৰাই এই অঞ্চলটোৰ নামো লেটেকু পুখুৰী বুলি জনা যায়। আৰু চাওক কিমান বিশাল পুখুৰীটো। যিহেতু এইটো বহুত পুৰণি পুখুৰী, মাধৱদেৱ গুৰুজনাৰ থকাৰ দিনৰ পৰাই থকা পুখুৰী। আৰু আঁতৰত এইটো কিহৰ ঘৰ বনাই থকা হৈছে বিশেষ নাজানো। আৰু লগতে ইয়াতে আপোনাৰ সৰুকৈ থানত পাৰ্কৰ ব্যৱস্থা কৰা হৈছে। দেখুৱাবলৈ যত্ন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি তাতে থকা অল বটন প্ৰেছ কৰি থ'ব। ধন্যবাদ।